Hi guys, it's me Pranjan. এই ভিডিওত আমি Microsoft Office Excel 2007 এর বিষয়ে অলপমান চাবলৈ ট্রাই কৰিম। হৈছে যেতিয়া আপুনি ওপেন কৰিব, ওপেন কৰাৰ পিছতে কিছুমান আপুনি কন্টেন্ট দেখিব। হৈছে এই পেজটো, এই পাৰ্টিকুলাৰ পেজটো। তো ফাৰ্স্ট আমি এই পেজত বেসিক ইন্ট্ৰোডাকশন হিচাপে আমি মেনুটো চাই লওঁ। তাৰপিছত বাকি কন্টেন্টছখিনি চাই লওঁ। ক্লিয়াৰ? এইটো হ'ল মেনু, এক্সেলৰ মেনু হয়। তো আপুনি যে মেনুত ক্লিক কৰিব তাতে কিছুমান কন্টেন্ট কিছুমান দেখিছে। তো ইয়াৰে আপোনাৰ আছে নিউ। যদি আপুনি নতুনকৈ আৰু এখন ফাইল বনাব বিচাৰিছে, হৈছে ওপেন। যদি আপোনাৰ অলৰেডি সেভ আছে এইটো ওপেন কৰিব বিচাৰিছে। ক্লিয়াৰ? তাৰ পিছত আছে আপোনাৰ সেভ। সেভ যেটো অপচন আছে, যেতিয়া আপুনি ফাৰ্স্ট টাইম কোনো এটা ফাইল সেভ কৰিব, তেতিয়া আপুনি পাৰ্টিকুলাৰ লোকেশন এটা শো কৰিব। হৈছে যেতিয়া আপুনি সেকেন্ড টাইম সেভ কৰিব বিচাৰিব, সেই লোকেশনটো শো নকৰে। তো যেটো লোকেশনত সেই পাৰ্টিকুলাৰ ফাইলটো সেভ আছে তাত ওপৰত অটোমেটিকলি ওভাৰৰাইট কৰি দিব। ক্লিয়াৰ? আৰু সেকেন্ড যেটো আছে সেভ এজ, সেই সেভ এজ অপশনটো কি কৰিব, যদি আপুনি এই পাৰ্টিকুলাৰ ফাইলটো কিবা কন্টেন্ট সেভ মানে ৰাইট কৰিছে, তো ৰাইট কৰি ইয়াত এই পাৰ্টিকুলাৰ ফাইলটো সেভ কৰিব বিচাৰা নাই, এক্সট্ৰা ফাইলত বা এক্সট্ৰা এটা ড্ৰাইভত সেভ কৰিব বিচাৰিছে, তো তেতিয়া আপুনি সেভ এজ যেটো কন্টেন্ট আছে সেইটো সিলেক্ট কৰি লব। সিলেক্ট কৰাৰ লগে লগে কিছুমান তাতে কিছুমান মেনু বা কন্টেন্ট কিছুমান দেখিব। হৈছে যেটো ওপৰত যেটা আছে এক্সেল ৱৰ্ক গ্ৰুপ, সেইটো কি হল কি যেটো নৰ্মেল এক্সেল ফাইল হয়, এটা এক্সেল ফাইলত কন্টেন্টখিনি সেভ কৰি দিব। হৈছে তাৰ পিছত আছে আপোনাৰ এইটো দেখিছে, যদি আপোনাৰ ইয়াতে আছে 97 to 2003, যদি আপোনাৰ বা কাৰোবাৰ ফ্ৰেণ্ডৰ কি হল কি 2003 MS অফিস আছে, হৈছে তাৰ ঠাইত যদি আপোনাৰ ডকুমেন্টটো শো কৰিব লাগে, তেতিয়াহলে আপোনাৰ এই কন্টেন্টটো সিলেক্ট কৰিব লাগিব। যদি আপুনি এই কন্টেন্টটো সিলেক্ট কৰে, তেতিয়া আপোনাৰ তেখেতৰ তাত কি হল কি আপোনাৰ যেটো এক্সেল ফাইল হ'ব, সেই এক্সেল ফাইলটো শো নকৰিব। ক্লিয়াৰ? তাৰপিছত এইটো অপশনত কি হ'ব কি আপোনাৰ যেটো এক্সেল ফাইলটো পিডিএফত সেভ কৰি দিব। ইয়াৰ কাৰণে আপুনি এক্সট্ৰা এটা ফাইল ইনষ্টল কৰিব লাগিব, সেভ এজ পিডিএফ। ক্লিয়াৰ? তাৰপিছত নেক্সট আছে প্ৰিন্ট। আপুনি ইয়াতে কি হ'ব প্ৰিন্ট কৰিব পাৰিব পাৰ্টিকুলাৰ প্ৰিন্টাৰ এটা সিলেক্ট কৰি। তাৰপিছত দিস ওয়ান ইজ কুইক প্ৰিন্টাৰ, যেটো প্ৰিন্টাৰ অলৰেডি সেভ হৈ আছে সেই প্ৰিন্টাৰ প্ৰিন্ট দিব। আৰু এইটো হ'ব কি আপুনি প্ৰিন্ট প্ৰিভিউ, এই পেজটো কেনেকৈ দেখে কিন্তু প্ৰিন্ট প্ৰিভিউ কৰি চাব পাৰিব। হৈছে প্ৰিন্ট কৰাৰ কাৰণে কোনো এইখিনি প্ৰিভিউ দেখিছে, এইটো পেজটো দেখিছে, এইখিনি আপোনাৰ প্ৰিন্ট প্ৰিভিউ হ'ব। ক্লিয়াৰ? এইখিনি প্ৰিন্ট আহিব। তো নৰ্মেল সাধাৰণতে প্ৰিন্ট প্ৰিভিউ এনেকৈ ৰাখা। তো যেতিয়া আপুনি কন্টেন্ট এটা কৰিব, তেতিয়া অটোমেটিকলি প্ৰিন্ট প্ৰিভিউটো আহিছে। হৈছে এইখিনি হিচাপত। ক্লিয়াৰ? সেকেন্ড আছে প্ৰিপেয়াৰ। প্ৰিপেয়াৰ কি হ'ব কি এইটো প্ৰপাৰ্টিজত কি হল কি আপোনাৰ যেটো কন্টেন্টছ বা যেটো ডকুমেন্টছ ক্ৰিয়েট কৰিছে, সেই ডকুমেন্টছত আপুনি টাইটেল, অথৰ বা কিৱৰ্ড কিছুমান এক্সট্ৰালি এড কৰি দিব পাৰে। হৈছে ইয়াৰ মেইন ইম্পৰ্টেন্ট থিং ইজ এইটো ইনক্ৰিপ্ট ডাটা। ইয়াৰ থ্ৰুদি আপুনি এই যেটো এক্সেল ডকুমেন্টছ আছে, এই এক্সেল ডকুমেন্টত আপুনি পাসওয়ার্ড এন্ট্রি কৰিব লাগিব। হৈছে পাসওয়ার্ড এন্টাৰ কৰি এই পাৰ্টিকুলাৰ ডকুমেন্টটো সিকিউৰ কৰি ৰাখিব পাৰিব। ক্লিয়াৰ? এটা আমি নেক্সট পাৰ্টত ওয়ান বাই ওয়ান স্টেপ বাই স্টেপ ক্লিয়াৰ কৰি আমি চাই যাম। হৈছে তো তাৰপিছত নেক্সট আহে সেন্ড। তো এই ডকুমেন্টটো আপুনি বাই ইমেইল থ্ৰুদি সেন্ড কৰিব পাৰে বা আইদাৰ আপুনি ফেক্সৰ থ্ৰুদি। ক্লিয়াৰ? তো তাৰপিছত আছে পাবলিশ। পাবলিশত কি আছে কি আপুনি এই যেটো আপোনাৰ যেটো এক্সেল ফাইলৰ আপুনি কি হল কি ব্ৰাউজাৰত কেনেকৈ পাবলিশ কৰিব বা কেনেকৈ দিব, সেইখিনি আপুনি ডিফাইন কৰিব এইখিনি। হৈছে ক্লিয়াৰ? তাৰ পিছত কি হল কি আপোনাৰ যদি সাৰ্ভাৰ আছে, আপুনি সাৰ্ভাৰত সেট কৰি দিব পাৰে। হৈছে তাৰপিছত লাষ্টলি আছে আপোনাৰ ক্লোজ। যদি আপুনি এই পাৰ্টিকুলাৰ মেনুটো ক্লিক কৰে বা ক্লোজ কৰি দিয়ে, তো আপোনাৰ এই পেজটো গুচি যাব। সাপোজ মই ক্লোজ কৰি চাইছো, হৈছে তো কোনো সেভ নাছিল কাৰণে এইটো অটোমেটিকলি ক্লোজ হৈ গৈছে। তো যদি সেকেন্ড টাইম আপুনি নিউ ডকুমেন্টছ ক্ৰিয়েট কৰিব বিচাৰে, নিউত যাব, হৈছে মেনুত যাব, মেনুত গৈ আপুনি নিউ কৰিব আইদাৰ ওপেন কৰিব পাৰে। আৰু এইটো চাই পেনেলটো দেখিছে ৰিসেন্ট ডকুমেন্ট। যদি আপোনাৰ কিবা ডকুমেন্টছ আপুনি ৰিসেন্টলি ওপেন কৰিছে, তো এই পাৰ্টিকুলাৰ মেনুত শো কৰিব। ক্লিয়াৰ? তো আপুনি ইয়াতে গৈ নিউ কৰিব পাৰে। নিউ কৰিলে এইটো ব্লেংক ৱৰ্কবুক বুলি আহিব, আপুনি ক্লিক কৰি দিব। হৈছে নিউ হৈ গ'ল। তো এই ভিডিঅ'ত ইমানলৈকে। প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে তো এতিয়ালৈ এৰিছো। থেংক ইউ এণ্ড বাই বাই।